Hello everyone, welcome back to my YouTube channel. পোনপ্ৰথমে মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি যেহেতু ব্লগটো মই মৰ্নিংত আৰম্ভ কৰিব নোৱাৰিলোঁ, যেহেতু ইমান গৰমত মানে মোবাইল চোৱাটো দূৰৰে কথা, ইভিনিঙত মই ব্লগটো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে আজিৰ দিনটো কেনেদৰে মই পাৰ কৰিলোঁ আৰু মই আজি কি লগালোঁ মোৰ স্কিনত মই আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। আজি মই দিনত বনাব ল'লোঁ কঁঠাল গুটি আছিল, যিহেতু গুটি খাই বহুতেই ভাল লাগে আৰু এনেকৈ আপোনালোকে বনাবচোন, যথেষ্ট ভাল লাগে। মই কঁঠাল গুটি প্ৰথমে ভালকৈ বাকলি এৰুৱাই এটা কুকাৰত 3টা বা 4টা মই চিটি মাৰি ল'লোঁ। মাৰাৰ পিছত মই ইয়াতে মিহি মিহিকৈ পিঁয়াজ কাটিলোঁ আৰু এটা শুকান জলকীয়া তেলতে ফ্ৰাই কৰি মই ইয়াতে দিলোঁ। অকণমান নিমখ দি পেলাই মই ভালদৰে সানিলোঁ। তাৰপিছতে মই অকণমান নেমু চেপি দিলোঁ। এনেকৈ আপোনালোকে কেতিয়াবা বনাই খাবচোন। আৰু লগতে বনালোঁ টেঙা দাইল। এনেকৈ আজিৰ দিনটোত যিহেতু বহুত গৰম, সেইবাবে এনেকৈ আজিৰ দিনত এনেকৈ বনাই খালোঁ। লগাব লৈছোঁ এনেকৈ ঘৰুৱা প্ৰডাক্ট হয়। ঘৰুৱা প্ৰডাক্ট মানে একদম গৰু গাখীৰ যিটো ওপৰত মলাইটো বহে, সেই মলাই লৈ মই গোটেই মুখখনত এনেকৈ মাছাজ কৰিছোঁ। এনেকৈ এইটো স্কিনৰ কাৰণে খুব ভাল, যিহেতু কিনা প্ৰডাক্টতকৈ আমি ঘৰৰ যদি কিছুমান ঘৰুৱা বস্তু এনেকৈ লগাব পাৰোঁ, তেতিয়া স্কিনখন খুব সতেজ হৈ থাকিব, শ্বাইনিং আহিব। স্কিনৰ কাৰণেও যথেষ্টখিনি ভাল। যিবিলাক আমাৰ স্কিনত মিহি মিহিকৈ নোম থাকে, নোমৰ যিবিলাক গুৰিবিলাক, সেইবোৰ ক্লিয়াৰ হ'ব, স্কিনখন শ্বাইনিং আহিব। সেইবাবে আমি এনেকৈ ঘৰুৱা কিছুমান বস্তু লগাব লাগে। এইখিনি গাখীৰৰ হয়, মই তাৰ লগতে ডিঙিটো লগাই লৈছোঁ। এনেকৈ ডিঙিত লগাই মই এনেকৈ খুব মাছাজ কৰিম। তাৰপিছত যেতিয়ালৈকে মোৰ স্কিনখন ভালকৈ টানি নধৰে তেতিয়ালৈকে মই এনেকৈ ৰাখিম। নাই কমেও 15 বা 20 মিনিট সময় মই এনেকৈ ৰাখিম। আপোনালোকেও এনেকৈ লগাব, যথেষ্টখিনি ভাল লাগিব। আজি মই বনাব লৈছোঁ কঁঠালৰ পিঠা। এনেকৈ কঁঠাল মই উলিয়াই ল'লোঁ। তাৰপিছতে মই ইয়াৰ পৰা গুটিখিনি উলিয়াই এখন চালনীত এনেকৈ ভাল পিহি ল'ম। ইয়াতে মই চালি দিম। এয়া চাওক, তলত এনেকৈ পৰি যায়। মই এনেকৈ চালি লৈছোঁ। এয়া যিটো আঠটো ওলায়, এইখিনি দিব নালাগে। এয়া মই ময়দা ইয়াতে এনেকৈ দিম। এতিয়া ইয়াতে ময়দা দি দিছোঁ। ইয়াতে আন্দাজলৈ মই ময়দা দিম। এনেকৈ মই এটা বেকিং আছিলে, ইয়াতে মই বেকিং দি দিম আন্দাজলৈ অকণমান এয়া বেকিং দিম। বেকিং দিয়াৰ পাছত মই ভালকৈ দুইখিনি বস্তু সম্পূৰ্ণভাৱে মিলাই ল'ম। বেটাৰটো খুব ধুনীয়া হ'ব লাগিব, তেতিয়া পিঠা খাবলৈও ভাল লাগে, কঁঠালৰ পিঠা। তাৰপিছতে মই ফ্ৰাই কৰিম, যিহেতু সন্ধিয়াৰ সময়ত চাহৰ লগত বা ৰাতিপুৱাৰ সময়ত চাহৰ লগত খাই খুব ভাল লাগে। বতৰৰ বস্তু নহয় জানো, খাব লাগে। সম্পূৰ্ণভাৱে এনেকৈ মিলাই ল'ম। আজি মোৰ ছোৱালীজনী বৰ খুচি, তাইক জেঠাইকে এইজনী টিকলি হাই কৈ দিয়া, হাই এইফালে নাই নেচাই তাই, যিহেতু JCB এখন জেঠাইকে আনি দিলে, সেইটো কাৰণে তাই খুব ভাল লাগিছে মনটো। JCBখন চলাই আছে, ৰিম'টৰ হয় এখন, তাই বিৰাট। এয়া মোৰ বেটাৰটো ভালদৰে এনেকৈ ফেটা হৈ গ'ল। তাৰপিছতে মই এনেকৈ এখন কেৰাহী লৈছোঁ। কেৰাহীত মই এতিয়া ৰিফাইন অইল দিম। ইয়াতে মই ৰিফাইন অইল দিম। মই সদ্যহতে কঁঠালৰ পিঠা খাই ইমান ভাল নাপাওঁ, তথাপি মানে বনাই ভাল পাওঁ, সেইবাবে বনাই দেখুৱাইছোঁ। এনেকৈও আমি ছিজনৰ বস্তু বনাই খাব পাৰোঁ। এতিয়া মোৰ তেল গৰম হৈ গ'ল। তাৰপিছতে মই ইয়াতে পিঠাটো দি দিম। এনেকৈ দি দিম।
এনেকৈ মই দি দিম ইয়াতে কঁঠালৰ পিঠাই আছোঁ মই এবাৰ লুটিয়াই দিলোঁ খুব ধুনীয়াকৈ ফুলি ফুলি আহিছে তাৰপিছতে মই এইকেইটা হৈ যাব নমাই দিম চব মোৰ কঁঠালৰ পিঠা হৈ গ'ল এতিয়া আমি খাম এনেকৈ বনাব পাৰি নহয় জানো খাই খুব ভাল লাগে এতিয়া বনালোঁ আৰু খাম আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব